আজি মই যাবলৈ ওলাইছোঁ মোৰ ভতিজা ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দি আছে আৰু এতিয়া ছুটি হ'বৰ সময় হৈছে দিনৰ 11:30 বাজিছে আধা ঘণ্টা বেছি দূৰ নহয় যাই পাম এয়া মই আহি পালোঁ আৰু মই আপোনালোকক দেখুৱাইছোঁ আৰু এয়া দেখুৱাইছোঁ মানে কেনেকুৱা মই এইখন স্কুলতে পঢ়িছিলোঁ গতিকে আজি স্কুলখনলৈ আহি মোৰ স্মৃতিবোৰ আকৌ ঘূৰি আহিছে কিন্তু তেতিয়াৰ স্কুলখন বহু বেলেগ আছিল এই যে আপোনালোকে দেখিছে এই গেটবোৰ ৱালবোৰ চাৰিওফালে তেনেকুৱা নাছিল খোলা আছিল আৰু খেলা ধূলা এই ফিল্ডখনতে আমি কৰিছিলোঁ তাৰপিছত আৰু আজিকালি বহু বেলেগ হৈ গ'ল কিছু মানে ৰাস্তাবোৰ সলনি হ'ল বহু বেলেগ হৈছে তথাপি আমাৰ অভিভাৱকবোৰে থিয় হৈ আছে আৰু ৰখি আছে অপেক্ষা কৰি আছে ছোৱালীবোৰ ল'ৰাবোৰ কেতিয়া ওলাই আহিব মানে আৰু বেলেগ হয় কেতিয়া লগ পাম আৰু এয়া আমাৰ 12টা বাজিছে আৰু ফাইনেল পৰিছে ল'ৰা ছোৱালীবোৰ মানে অলপকৈ ওলাই আহি আছে আৰু এয়া মেইন গেট খুলি দিছে বাহিৰলৈ অহাৰ এয়া আহি আছে এয়া অভিভাৱকবোৰে ল'ৰা ছোৱালীবোৰক মানে লৈ আহি আছে চাই আছে কাৰ কোনজন ল'ৰা কাৰ কোনজনী ছোৱালী এনেকৈ অপেক্ষা কৰি আছে তাৰে লগত ময়ো অপেক্ষা কৰি আছোঁ লগতে আপোনালোকক দেখুৱাই আছোঁ এয়া বহু ভিৰ মানে আছে আমাৰ যিবিলাক আমাৰ গাৰ্ড আছে সেইবোৰ আছে গতিকে ইমান ভিৰ অসুবিধা লগা নাই যদিও ভিৰ হৈছে কিন্তু ধুনীয়াকৈ লাইন বাই লাইন আহি আছে আৰু আমি ৰখি অৱশেষত এয়া আমাৰ ছোৱালী ওলাই আহিল আৰু এতিয়া মই লগ পাম আৰু লগ পোৱাৰ পিছত তাইৰ আজি কেনেকুৱা হ'ল পৰীক্ষা আৰু লগতে আৰু মোৰ আলহী অতিথিও আছে এয়া মোৰ দাদা এইটো হ'ল মোৰ ভতিজা ছোৱালী আৰু তোমাৰ পৰীক্ষা আজি কেনেকুৱা হ'ল ভালেই হৈছে ঠিকে আছে অৱশেষত আমি ই ৰিক্সাত উঠি ঘৰলৈ বুলি উভতিলোঁ এয়া আমি ঘৰ পামহি আকৌ নতুন ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ বাই বাই ফ্ৰেণ্ডছ